সো নমস্কাৰ বন্ধু বান্ধৱীসকল, কাইলৈ নিদিয়ে রেজাল্ট আজি লজ্জিত মামাই ঘোষণা কৰিলে। কাৰণ অলপ আগতে জনাই দিলে ফেচবুক আৰু টুইট যোগে জনাই দিলে মামাই যে অহাকালি রেজাল্ট নিদিয়ে। তো মই দেখাই দিছোঁ মামাৰ টুইটটো দেখাই দিছোঁ। সকলো অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে মেট্ৰিক পৰীক্ষাৰ ফলাফল কাইলৈ প্ৰকাশ কৰা নহয়। ফলাফল প্ৰস্তুত হোৱাৰ লগে লগে ঘোষণা কৰা হ'ব। গতিকে আপুনি শুনিব পাৰিলে যে যেতিয়া রেজাল্টটো প্ৰস্তুত হ'ব তেতিয়া হয়তো আপুনি ফেচবুক যোগে বা টুইট যোগে চাব পাৰিব রেজাল্টটো কেতিয়া দিলে বা কিমান তাৰিখ দিব, যে আজিৰ দিনত হয়তো রেজাল্টটো আহিল বা এতিয়া রেজাল্টটো চাব লাগে। তো গতিকে রেজাল্টটো চাবলৈ হ'লে আমি সেৱা পৰ্টেলত যাই কিনে চাব লাগিব, ৰোল নম্বৰ বা পাছৱৰ্ড দি লগইন কৰি কিনে চাব লাগিব। গতিকে আপুনি জানিব পাৰিলে সকলো অভিভাৱক ছাত্ৰ ছাত্ৰীসকলৰ বাবে মেট্ৰিক পৰীক্ষাৰ ফলাফল আজি প্ৰকাশ কৰা নহয়। এয়াই অলপ আগতে মামাই ঘোষণা কৰিলে ফেচবুক যোগে বা টুইট যোগে ঘোষণা কৰিলে।